নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে মনটো অলপ এক্সাইটেড হৈ আছে। আজি 4-5 দিনমান হ'ল মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ, মিছোত দিছিলোঁ হা। এটা বস্তু অৰ্ডাৰ দিছিলোঁ আৰু বস্তুটো আনিবলৈ এতিয়া গৈ আছোঁ। পাৰ্চেলটো আহিলে বুলি দাদাজনে ফোন কৰিছে আৰু এতিয়া বস্তুটো আনিবলৈ গৈ আছোঁ। আৰু বস্তুটো আহি পোৱাৰ পিছত বস্তুটো লৈ আপোনালোককো দেখাম বস্তুটো কি হয়, খুলি মেলি আনবক্সিং কৰি দেখাম। তো বলক এতিয়া গৈ থাকোঁ আৰু বস্তুটো লওঁ আৰু আহি কিনে লগ পাই আছোঁ। A few moments later. তো গাইজ ফাইনেলি বস্তুটো লৈ ল'লোঁ। এইটো পাৰ্চেল আহিছিলে, এইটো লৈ ল'লোঁ। এতিয়াও নকওঁ আপোনালোকক পাৰ্চেলটো কি হয়। তো ৰুমত গৈ লওঁ, ৰুমত গৈ আপোনালোকক খুলি মেলি ভালকৈ দেখুৱাম। তো ভিডিঅ'টো চাই থাকক। তো গাইজ মালটো লৈ আহিলোঁ। এতিয়া মালটো মানে এই পাৰ্চেলটো লৈ আনিলোঁ আৰু পাৰ্চেলটো এতিয়া আনবক্সিং কৰিম। এতিয়া আপোনালোকে খোলাৰ পিছত গম পাব কি হয় এই মালটো। তো এতিয়া আনবক্সিং কৰি লওঁ, আপোনালোকে চাই থাকক। এইটো এতিয়া খুলি লওঁ। বহুত টাইট পলিথিন দিয়া থাকে। এতিয়া এই পলিথিনটো খুলি লওঁ। মানে ৱেটটো চাই মানে যিটো বস্তু দিছিলোঁ ৱেটটো বহুত কম লাগিছে। সেইকাৰণে ডাউট হৈ আছে বস্তুটো আছেনে নাই। এতিয়া খুলি ল'লোঁ। খুলি কিনে এনেকৈ উলিয়ালোঁ। এইটো কি এখন কাৰ্টুনখন ওলাইছে, এইটো পেলাই দিলোঁ। এইবোৰ দৰকাৰ নাই। এইটো কিবা মাল এটা ওলালে। এইটো চাওক, এইটো ওলালে। এতিয়া চলা কিবা বস্তু দিছিলোঁ, কিবা বস্তু আহিলে যে কিবা বস্তু দিছিলোঁ অৰ্ডাৰ, কিবা বস্তু আহিলে যে নামটো চাব। এই যি আকাশ গগৈ কেব কলিয়ৰী আছাম। এইটো কি হয়? এইটো চাওক, মইতো এইটো বস্তু অৰ্ডাৰ দিয়া নাছিলোঁ। মই দিছিলোঁ এই ট্ৰাইপডডাল মই অৰ্ডাৰ দিছিলোঁ আৰু আহিলেগৈ এইটো বস্তু মোৰ কোনো দৰকাৰী নাই। আৰু এইখন ফটা চিটা কিবা এইবোৰ কাৰ্টুন ফটা চিটা ওলাইছে, এইবোৰ মোৰ দৰকাৰ নাই। এইটো পেকেটত আহিছে, দেখিলে? এইটো বস্তু এইটো খুলিলে এনেকুৱা ওলাব। এইখন কিবা খুচুৰা ফটা চিটা পলিথিন আহিছে। এইবোৰ কাম নাই। এইডাল মানে এইটো চাৰ্জ দিবৰ কাৰণে এইটো বস্তু আহিছে। এইটো বস্তু না অন হয় না কি, এইবোৰ বস্তু আহিছে। তো মই অৰ্ডাৰ দিছিলোঁ এইডাল ট্ৰাইপডডাল দিছিলোঁ মই অৰ্ডাৰ। এইটো মোৰ নামত আছে, চাওক। এইটো অৰ্ডাৰ দিছিলোঁ। তো গাইজ আজি যিটো বস্তু অৰ্ডাৰ দিছিলোঁ মই আপোনালোকক কোৱা হোৱা নাছিলোঁ, কিন্তু এতিয়া কৈ দিছোঁ যে যিটো বস্তু আহিছে মই অৰ্ডাৰ দিয়া বস্তুটো সেইটো নহয়। মই অৰ্ডাৰ দিয়া বস্তুটো আছিলে এডাল মানে গৰিলা টাইপত এডাল আছিলে। এই ভিডিঅ' বনাওঁতে মোৰ অলপ হাতখন কঁপি থাকে, সেইকাৰণে ভিডিঅ'বোৰ অলপ মানে কোৱালিটিটো অলপ বেয়া হয়। আৰু সেইকাৰণে মই ভাবিছিলোঁ যে ট্ৰাইপড এডাল অৰ্ডাৰ দিওঁ। সেইকাৰণে মই ট্ৰাইপড এডাল অৰ্ডাৰ দিলোঁ। অৰ্ডাৰ দিয়া 28 তাৰিখে আহিবলগীয়া আছিলে, কিন্তু 24 তাৰিখ দিনটোতে আহি গ'ল। আৰু মই আপোনালোকক ভিডিঅ'টো কৈছিলোঁৱে যে মই আহিব বুলি এক্সাইটেড হৈ আছিলোঁ। তো আনিবলৈ গ'লোঁ বস্তুটো। আনিবলৈ যোৱাৰ পিছত অহাৰ পিছত আপোনালোকক ভিডিঅ'টো দেখালোৱেই, আনবক্সিং কৰি দেখাইছিলোঁ। তো আনবক্সিং কৰোঁতে ভিডিঅ'টো আপোনালোকে দেখিব পাৰিছে যে এটা কিবা ঘড়ী নে স্মাৰ্ট ৱাটছ নে কিবা এটা আহিছে। এইটোতো মোৰ কোনো দৰকাৰী বস্তু নহয়, আৰু মোবাইলৰ লগত কানেক্ট কৰিব লাগে, কিবা এপ ডাউনলোড কৰিব লাগে। এইবোৰ মই কৰি থকা মানে সম্ভৱ নহ'ব। আৰু মোৰ এইটো কোনো দৰকাৰী বস্তু নহয়, ট্ৰাইপডডালহে দৰকাৰী আছিলে। তো ভিডিঅ'টো আপোনালোকেতো চালেই। এতিয়া ভাবিছোঁ এই বস্তুটো ৰিটাৰ্ণ কৰি দিম বুলি। ৰিটাৰ্ণ কৰিবলৈ কাৰণে মই মিছো এপটোত গৈ কেনে কামখিনি কৰিলোঁ। তাত 3-4 দিনৰ ভিতৰত মানে যিজন লোকে
মোক পাৰ্চেলটো দিছে সি তেখেতে আকৌ আহি লৈ যাব বুলি ইয়াত মানে দেখাইছে মেছেজ নিচিনা এটা আহিছে তো ট্ৰাইপড এডাল দিছিলোঁ এই ট্ৰাইপডডাল আপোনালোকক দেখাই দিছোঁ এইডাল ট্ৰাইপডে তাৰপিছত এতিয়া কি কৰিম আপোনালোকে যদি বস্তু মানে মিছো বা ফ্লিপকাৰ্ট যিকোনো এপতে যদি দিয়ে একদম সাৱধান হ'ব লাগে সেইকাৰণে যে বস্তু দিব কিবা এটা আহিব কিবা এটা আৰু এটা শুনিছোঁ যে স্নেপডিল বুলি কিবা এপ এটাত বোলে কোনোবাই আজিৰ দিনটোতে মানে কোনোবাই কিবা বস্তু অৰ্ডাৰ দিছিলে ডাঙৰ এটা পাথৰ ওলাইছে বোলে তো সেইকাৰণে কৈছোঁ আপোনালোকে যদি মিছো বা ফ্লিপকাৰ্ট যিকোনো এপত যদি বস্তু অৰ্ডাৰ দিয়ে তেতিয়াহ'লে আপোনালোকে খুব সাৱধান হ'ব বা নিদিয়াই ভাল এইবোৰ নিজে চাই চিতি বস্তু কিনা সমান হ'ব নোৱাৰে সেইকাৰণে কৈছোঁ মিছো বা ফ্লিপকাৰ্ট এনেকুৱা ধৰণৰ এপত কোনো ভৰসা নকৰিব আৰু যে বস্তুটো আপোনালোকে আনিব অনাৰ পিছত আপোনালোকৰ মানে ঘূৰাই দিয়া হেৰিটো প্ৰচেছটো বহুত দীঘলীয়া হৈ যাব পাৰে সেইকাৰণে আপোনালোকে যিকোনো বস্তু লওঁতে গৈ কেনে নিজে চাই চিতি বস্তু কিনক মই ইয়াকে কৈছোঁ আৰু ভিডিঅ'টো ইমানেই আৰু আজি ভিডিঅ'টো ভাবিছিলোঁ শেষৰখিনি সময়ত ট্ৰাইপডডালেৰে আপোনালোকক শ্বুট কৰি দেখাম ট্ৰাইপডডাল ভালকৈ আনবক্সিং কৰি দেখাম কিন্তু বস্তু আহিলে এইটো কিবা কি ক'ম আৰু এইটো অকল ভিডিঅ'টো ইমানেই থেংক ইউ ছ' মাছ যে আপোনালোকে ভিডিঅ'টো ইমানখিনিলৈকে চাই থাকিলে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনত ক্লিক কৰি ল'ব যাতে আহিবলগীয়া ভিডিঅ'বোৰ অতি সোনকালে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায় তো আজিলৈ ইমানেই বাই